এভৰিৱান, ফাইনেলি আমি এতিয়া যাবলৈ ওলাইছোঁ এয়াৰপৰ্টলৈকে আৰু আপোনালোকক এয়াৰপৰ্টৰ পৰা দেখুৱাই আছোঁ বাকীখিনি। আমি ৰাতিপুৱা জল্দিয়ে উঠিলোঁ, উঠি পূজা কৰিলোঁ, কৰি এতিয়া অলপ কিবা কিবি খাই এতিয়া আমি যাবলৈ ওলাইছোঁ। পেকিং হৈ গ'ল। আমাৰ ফ্লাইট আছে 1:30 বজাত। আমি অলপ জল্দিয়ে যাবলৈ ওলাইছোঁ। এতিয়া 9টা বাজিলে। যিহেতু ইণ্টাৰনেশ্যনেল ফ্লাইটবিলাকৰ অলপ চেকিংটো টাইম লাগে। চ' এয়া আমি এতিয়া ঘৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু মোৰ আউটফিটটো এয়া আজি মই আপোনালোকক এয়াৰপৰ্টত গৈ ভালদৰে দেখুৱাই আছোঁ। ফাইনেলি আমি ৰেডি যাবলৈ এতিয়া। আমি আহি পাই গ'লোঁ মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আমাৰ এতিয়া হ'ব ইমিগ্ৰেশ্যন আৰু চাই লওঁ ইমিগ্ৰেশ্যনত আমাৰ কিমান সময় যায়। আমি এক্সপেক্ট কৰাতকৈ আমাৰ ইমিগ্ৰেশ্যন বহুত জল্দি হৈ গ'ল। আমি ভাবিছিলোঁ বহুত বেছি টাইম লাগিব, সেইবাবে অলপ জল্দি আহিছিলোঁ, কিন্তু আমাৰ ইমিগ্ৰেশ্যনৰ কাম হৈ গ'ল। চ' আমি এতিয়া টেনশ্যন ফ্ৰী। আমি ভাবিলোঁ যিহেতু আমি এতিয়া ফ্ৰী হৈ গ'লোঁ, চ' এতিয়া আমি লাউঞ্জৰ পিনে যাওঁ আৰু লাউঞ্জত গৈ কিবা অলপ এনেই খাই লওঁ আৰু। আপোনালোকক মই মুম্বাই এয়াৰপৰ্টৰ ভিতৰত থকা শ্বপছবিলাক অকণমান দেখুৱাই দিছোঁ। আমি আহি পাই গ'লোঁ লাউঞ্জ। আমি এতিয়া লাউঞ্জৰ লাইনত আছোঁ ৰখি। আপোনালোকেতো ভালদৰে জানেই যে কিছুমান কাৰ্ডত বেনিফিটছ থাকে আৰু যিটোৰ কাৰণে লাউঞ্জ ফ্ৰীতে এক্সেছ কৰিব পাৰি। চ' আমিও আহি গ'লোঁ ইয়াত ফ্ৰী। আৰু তাত মই এনেদৰে বহি থাকোঁতে ইমান কিউট মাইনা এজনী দেখিলোঁ, ইমান বেছি মৰম লাগি গ'ল দেখি। চবেই খানা খাই আছে তাত পূৰা। চ' ব'লক তেন্তে ময়ো কিবা কিবি অলপ লৈ লওঁ, চাওঁ কি কি আছে তাত অপশ্যনছ। বহুত বেছি একো লোৱা নাই কাৰণ যিহেতু ইমান দূৰ ট্ৰেভেলিঙৰ কথা আছে।
সো অকণমান কিবা কিবি জাষ্ট পাস্তা আৰু পনীৰ আৰু অলপ ৰাইচ আৰু অকণমান গ্ৰেভি লৈ ল'লোঁ মই তাত অপশ্যনছ বাৰু বহুত কিবা কিবি ধেৰ আছিলে কোৱা কিবা কেনেকুৱা লাগিছে খালা লাঞ্চ কৰিলোঁ আমি এতিয়া আমি গৈ আছোঁ বৰ্ডিং ন গেট নাম্বাৰ 74ত এতিয়া আমি গৈ আছোঁ বৰ্ডিঙৰ বাবে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকক মই মোৰ নেক্সট ভ্লগটোত আমাৰ ফ্লাইট জাৰ্নিটো কেনেকুৱা আছিলে আৰু কোনটো কাণ্ট্ৰি আমি চবতকৈ আগত ভিজিট কৰিলোঁ তাৰে ডিটেইলছখিনি ভালদৰে দেখুৱাই আছোঁ টিল দেন থেংক ইউ ফৰ ৱাচিং